হেল্ল' গাইছ নতুন এটা ভিডিঅ'লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। মই বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলোঁ, গতিকে ভাবিছোঁ মই মানে আপোনাৰ কলপাত কাটিবলৈ আহিছোঁ। কলপাত কাটিবলৈ হ'লে ভাবিলোঁ আপোনালোকক এটা ভিডিঅ'কে এনেই দি দিওঁ আৰু আজি মোৰ ঘৰত মোৰ কাইলৈ আমাৰ ঘৰত সকাম আছে, গতিকে মই সকামৰ কাৰণে কলপাত কাটিবলৈ আহিছোঁ। গতিকে ভিডিঅ'টোত বহুত মানে দুখো লাগিব পাৰে বা বহুত হাঁহি উঠা ভিডিঅ' হ'ব পাৰে, গতিকে ব'লক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া পূৰা মই বাৰীৰ মাজলৈ পূৰা কলপাত কাটিবলৈ আহিছোঁ। গোটেই পূৰা হাবি জংঘল আছে, পূৰা জংঘলৰ মাজত মই মানে কলপাত কাটিবলৈ আহিছোঁ। এতিয়া জংঘলত কলপাত কাটিম, গতিকে ব'লক মানে সকামটো মানে আমাৰ মানে মোৰ দেউতাৰ সকাম পাতিছে, দেউতাৰ তিথি আছে কাইলৈ, গতিকে আমাৰ দেউতাৰ তিথি পাতিছোঁ কাইলৈ। গতিকে ব'লক এতিয়া মই কলপাতখিনি কাটিম। কলপাতখিনি কটাৰ পিছত মই নাৰায়ণপুৰত যাম, নাৰায়ণপুৰত পৰা কিবা ফল মূল আনিব যাম। গতিকে ব'লক আমি এতিয়া ভিডিঅ'টো প্ৰথমে কলপাতখিনি কাটি লওঁ, তাৰপিছত আমি গৈ আছোঁ নাৰায়ণপুৰলৈ। গাইছ এতিয়া পূৰা মই কলপাত চলপাত ঘৰত তেনেকৈ কাটি মেলি থৈ গুচি আহিছে। এতিয়া নাৰায়ণপুৰলৈ আহি আছোঁ আপেল নিবলৈ, গতিকে আপেল চাপেলকেইটা লৈ আহোঁগৈ। ব'লক তেতিয়াহ'লে আমি আপেলটো লৈ আহিম মই ঘৰত, আৰু আমাৰ সকামৰ কি আয়োজন চলি আছে মই আপোনালোকক চব দেখুৱাই আছোঁ। আপেল চাপেল আনিম, আপেল আনি ঘৰৰ পৰা বজাৰ আনিম, মই বজাৰ ব'লক আমি এতিয়া আপেলটো আনি লওঁগৈ নাৰায়ণপুৰ চেণ্টাৰৰ পৰা গৈ। ব'লক নাৰায়ণপুৰৰ পৰা পূৰা মই বজাৰ চজাৰ কৰি পূৰা ঘৰত পাই গ'লোঁ। ঘৰত পাই পেলাই মই কিছুমান কাম কৰা মানে ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ কামবোৰ, গতিকে এতিয়া ঘৰ পালে এতিয়া মই পূৰা ভাত খাম। এতিয়া ভাত উলিয়াই আছে, মায়ে এইফালে ভাত উলিয়াই আছে, এইফালে গৈ মই ভাত চাত খাই শুম। গতিকে কাইলৈ সকাম আছে, গতিকে ব'লক কাইলৈও দেখুৱাই আছোঁ কি হৈ আছে আমাৰ ঘৰত। গতিকে ব'লক 2000 years later. উঠি পেলাই সকামৰ দিনাখনে আহি পেলাই দেখিলে যে কুকুৰটো গোটেই মৰি থাকিলে, পোৱালি দুটা আছিলে, পোৱালি এটা কুকুৰ মৰি থাকিলে চব। গতিকে মনটো এতিয়া বেয়া লাগি গ'ল, কি কৰিব আৰু কুকুৰটো মৰি থাকিলে। কুকুৰটো পুতি থৈ আহিলোঁ, কুকুৰটো মৰিলে কাৰণে মোৰ অলপ বেয়াও লাগিছে। তাৰপিছত ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আৰু বনাই আছোঁ তাকে। এতিয়া মই পূৰা গা পা ধুই মেলি ধুনীয়াকৈ আহিলেগৈ, পূৰা এতিয়া সকামৰে পূৰা আয়োজন চলি আছে, পূৰা ধুনীয়াকৈ লগাইছে, পূৰা ধুনীয়াকৈ লগাইছে, ইফালে আপেল চাপেল কাটি আছে। সকামটো এতিয়া দেউতাৰ সকাম চলি যাব। কুকুৰটো মৰিলে যদি মোৰ মনটো অকণমান দুখ লাগি আছে, তথাপিতো ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া লাইক শ্বেয়াৰটো কৰিব আৰু সেইটো কৰি দিছোঁ আৰু কৰিবলৈ। গতিকে ব'লক আগলৈ কি হৈছে চব দেখুৱাই আছোঁ। সকামত ভকতক চাহ দিবলৈ কাৰণে পূৰা পুনে চুনে পূৰা ধুনীয়াকৈ পিঠা বনাই আছে, ধুনীয়াকৈ পূৰা পিঠাকৈ চাই পূৰা হাঁহি পূৰা পিঠা বনাই আছে। সেইটো ডেক পিঠা বুলি কয়। এই পিঠাটো চাই লওক, এইটো ডেক পিঠা। পিঠা বনাই আছে, মই খাই এটা এতিয়া আৰু কি হৈছে বোলে দেখুৱাই আছোঁ। এয়া এতিয়া নাম চাম গাই লোৱাৰ পিছত ভকতসকলো হৈছে প্ৰসাদ খাবলৈ। ইফালে আছে আমাৰ মহিলাসকল, ব'লকচোন এই আপোনালোকে দেখিব পাইছে আমাৰ মহিলাসকলো এয়া বহি এয়া প্ৰসাদ খাবলৈ বহিছে, আৰু আগলৈ বহু কিবা কিবি হৈ আছে। সন্ধিয়ালৈ কিবা কিবি আয়োজন আছে, গতিকে সন্ধিয়াৰ আয়োজন আৰু এতিয়া আমাৰ কিবা আয়োজন ব'লক আপোনালোকক দেখুৱাই আছোঁ। এতিয়া পূৰা মই পূৰা প্ৰসাদ চসাদ খাবলৈ পূৰা উলিয়াই থৈছোঁ। এতিয়া পূৰা ধুনীয়াকৈ বহি আছে, এতিয়া ধুনীয়াকৈ বহি এতিয়া পূৰা সকাম চকাম পূৰা খতম হৈ গ'ল। এতিয়া ৰাতিলৈ আমাৰ ঘৰত পূৰা ডাঙৰ খানা আছে, গতিকে ৰাতিলৈ আমাৰ আয়োজন কি হ'ব চব দেখুৱাই আছোঁ। গতিকে ব'লক ৰাতিলৈকে আমি চাই আছোঁ। এতিয়া মই ন খাবলৈ বজাৰ কৰিবলৈ আহি আছোঁ। নাৰায়ণপুৰ চেণ্টাৰৰ পৰা আহিছোঁ, নাৰায়ণপুৰ ডেইলি বজাৰৰ পৰা মই বজাৰ কৰিবলৈ এতিয়া গৈ আছোঁ। তাৰপৰা বজাৰ কৰি পেলাই কি বজাৰ কৰিব আপোনাক চব দেখুৱাই আছোঁ। ব'লক তেতিয়াহ'লে বজাৰলৈ যাওঁ এপাক। আৰু লগতে বজাৰ অনাৰ লগতে মোৰ এটা লগৰ বন্ধু আহিছে, মানে মোৰ বেষ্ট ফ্ৰেণ্ডটো আহি আছে। সিও আজি আমাৰ ঘৰত ন খাবহি, গতিকে সিও আমাৰ লগত আহি আছে, গতিকে তাকো দেখুৱাই আছোঁ। ব'লক তেতিয়াহ'লে তাকো আমি লগতে লৈ আহিম বজাৰলৈ যাওঁতে। ব'লক ভিডিঅ'টো আৰম্ভ গৈ থাকোঁ। এতিয়া মই ধুনীয়াকৈ পূৰা নাৰায়ণপুৰ ডেইলি বজাৰত পাই গ'লোঁ। ধুনীয়া বাইক চাইক আছে, মাংস কাটি আছে, এবাৰ মাংস কটা দোকান আছে, আগলৈ সেয়া মাছৰ এখন দোকান, মানে মাছৰ বজাৰ এখন,
এতিয়া ধুনীয়া মাছৰ বজাৰতে মই গৈ আছোঁ মাছ মাছৰ বজাৰ মই পাই গ'লোহি মাছৰ বজাৰ এইখন মাছৰ বজাৰ দেখিব পাইছে এতিয়া তোৰ পূৰা 9 ধুনীয়াকৈ বজাৰ চজাৰ কৰি মেলি পূৰা আহি গ'ল এতিয়া মোৰ লগত এয়া মোৰ লগৰটো আহি গৈছে সি পূৰা ধুনীয়াকৈ সিও আহি গ'ল এতিয়া পূৰা সন্ধিয়া হ'ল এতিয়া ঘৰলৈ গৈ আছোঁ বোলো তেতিয়াহ'লে ঘৰলৈ গ'লোঁ তোৰ পূৰা মই বজাৰ চজাৰ কৰি পূৰা 9 আহি গ'লোঁ এতিয়া 9 আহি গ'ল ভিডিঅ'টো মই ইমান এটা সমাপ্ত কৰিছোঁ দৰ্শক মই আপোনালোকক দেখাব নাই গতিকে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिला हूं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।